কি নদীটো বিৰাট ডাঙৰ এটা মানে সমস্যা হয় আৰু সেইটো লৈ পেলাই কহনীয়া সমস্যা দীৰ্ঘদিনীয়া সমস্যা আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তৰফৰ পৰা যদি এটা নেশ্যনেল স্কিম নেশ্যনেল প্ৰজেক্ট যদি ষ্টাৰ্ট কৰা নহয় তেতিয়া এইটো সৰু সুৰা প্ৰজেক্ট এটি সম্ভৱ নহয়। আজি মই চাব আহিছোঁ মানুহৰ দুখ দুৰ্দশা এলেংগামাৰী যিটো LP স্কুলত গৈ চালোঁ এলেংগামাৰী LP স্কুলটো সোণমাৰী VCDCৰ আণ্ডাৰত এইটো যাবলৈ আৰু বেছি সময় নাই। তাৰ অলপ আগতে এটা মথাউৰি ভাঙি যাব, মথাউৰি যদি ভাঙি যায় পল্লা নদীৰ লগত লিংক লাগি আনন্দ বজাৰ এনেকৈ যাব। 2004 চনত ডাঙৰ এনেকুৱা ঘটনা ঘটি গৈছিল, নেশ্যনেল হাইৱেলৈকে ভাঙি গৈছিলে, হাজাৰ হাজাৰ মানুহ গৃহহাৰা হৈছিল। তাৰ অলপ আগতে মই খাগ্ৰাবাৰী নেপালী বস্তি চালোঁ, গাঁওখন প্ৰায় যাবই 4খনমান ঘৰ এনেকৈ গুচি গ'ল। ৰক্ষা কৰিব কেনেকৈ? কবৰদনাৰ যিটো ওচৰত যিটো ছত্ৰ এখন ছত্ৰৰো মানে এটা ভাবুকি আহিছে আৰু তাৰ গাঁৱৰ কেইখনমান গাঁও মানে ঘৰটো উঠি গ'ল। এই আজি মই ইয়াতে আহি পেলাই এইবিলাক সমস্যা দেখি মই আছাম কেবিনেট এটা গ্ৰুপ আছে আমাৰ হোৱাটছআপত, সেইটো এৰি দিছোঁ। তাত দেখাৰ লগে লগে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীটো চিফ মিনিষ্টাৰ আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকা তেওঁলোকক মই ফোন কৰি কথা পাতিছোঁ। তো পীযুষ হাজৰিকা ফোনত কৈছে যে আজি আবেলিৰ পৰা বৰপেটা নলবাৰীৰ পৰা হ'লেও কেইজনমান আকৌ এডিশ্যনেলি ইঞ্জিনিয়াৰ আনি এই গাঁওবিলাকক বচাবৰ কাৰণে কাম কৰিব। বৰ্তমান এই বানপানীত ভাবুকিত যিটো মানে জাহাজ যাবলৈ গৈ আছে, মানে গাঁওবিলাক ধ্বংস হ'বলৈ গৈ আছে, সেইটো যিমান দূৰ সম্ভৱ বচোৱাটো আমাৰ কৰ্তব্য হিচাপে আমি কাম কৰি যাম। আনুষ্ঠানিকভাৱে এই ব্যৱস্থাই আমি কৰিছোঁ যে গাঁওবিলাক তেনেকৈ বচাব লাগে যিকোনো প্ৰকাৰে। ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ এইটো চাই আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ চিৰাঙৰ পৰা আহিছে, চিৰাং ডিভিজন পৰে এইটো, আৰু বাক্সাৰ পৰাও মই মাতিছোঁ, বাক্সাৰ DCৰ লগত যোগাযোগ হ'ল আৰু মিনিষ্টাৰ পীযুষ হাজৰিকা নিজে মানে ফোনত কৈছে যে এই বৰপেটা আৰু নলবাৰীৰ পৰা লাগিলে মানে এডিশ্যনেলি কিছুমান ইঞ্জিনিয়াৰ আনি পেলাই কাম কৰাব। আৰু এইটো প্ৰিন্সিপাল ছেক্ৰেটাৰী চিফ মিনিষ্টাৰ আৰু চিফ মিনিষ্টাৰৰো এই মেছেজটো পঠোৱা হ'ল। তেওঁ ইতিমধ্যে চিফ মিনিষ্টাৰে মেছেজটো চাই পেলাই ইনষ্ট্ৰাকশ্যনটো দিছে।